স্বাগতম জনাইছোঁ সুদৰ্শনৰ পৰাচৰ ইউটিউব চেনেললৈ। গা ধুই চেম্পু টেম্পু কৰি আহিছোঁ। এতিয়া মই ভাত খাওঁ। ভাত খাই মই যাম থ্ৰেডিং কৰিবলৈ। সি একদম পূৰা গজি আছে। পূজাও আহি আছে। পূজা নহয় একচুৱেলি, মই কাইলৈ ঘৰত যাম। ঘৰত যোৱাৰ কাৰণে কি আৰু অলপ ছোৱালী মানুহতো ধুনীয়াকৈ যাবই লাগিব, গতিকে থ্ৰেডিং কৰিবলৈ যাওঁ। থ্ৰেডিং কৰি আহি মই যাম থিয়েটাৰ চাব। থিয়েটাৰ চাব যাম। আজি আছে দুখন নাটক। এখন আছে অগ্নিকন্যা 5টা বজাৰ পৰা, ছেকেণ্ডখন হৈছে লবিতা 8টা বজাৰ পৰা। দুইখন নাটক চোৱাৰ এটা প্লেন আছে। কি হয় দেখা যাওক। যদি চাওঁ তাৰে অলপ দৃশ্যাংশ দেখুৱাম আপোনালোকক। বাকী তাৰপিছৰ ভিডিঅ'বিলাক বনাম, আপোনালোকক দেখুৱাম। এতিয়ালৈ বাই বাই। মই ভাত খাওঁ, থ্ৰেডিং কৰোঁ, ওলাওঁগৈ, নহ'বা দেৰি হৈ যাব। এতিয়া 3টা বাজিলে। সকলোৰে ঘৰত এনেহেন এখন খিৰিকী থকাটো তেনেই সাধাৰণ কথা, কিন্তু সেই খিৰিকীখন যে দেখি বা কোনোবাই যেন মোৰ জীৱনৰ পাৰ হৈ অহা দিনবোৰ ভিডিঅ' কৰি এই খিৰিকীখনেৰে দেখুৱাই আছে আৰু মই চাই আছো 90 দশকৰ সেই ভয় লগা দিনবোৰ। সেনাৰ বুদ্ধিতাৰ গ্ৰীপকাৰ শব্দ নিৰ্যাতন হৈ দেহ অবাক হৈছে মোৰ। তোৰ দৰে বিপ্লৱী এটা মোৰ ঘৰত থাকিব। গান চাই লিখাৰ অভ্যাস মোৰ নাই, তথাপিতো মনৰ ভিতৰত কিছুমান কথাই গুণগুণাই থাকে জানা। সেইখিনিকে গান কৰি লিখি দিছোঁ আৰু। অৱশ্যে বেলেগৰ হাতত দিয়াৰ সাহস নাছিল। তুমি অন্ততঃ ঠাট্টা নকৰা বুলি মই জানো। ঠাট্টা কৰিবলগীয়া গান হোৱা নাই এইটো। আহা কৰিবা। নহ'লে এটা কাম কৰোঁ দিয়া, ফুলটো ময়ে গুণগুণাই দিছোঁ, গান তুমি গাবা। অ'কে? সেইবোৰ শিক্ষা মোক নালাগেও ভাইটি। পিঠিত দুকুব নপৰোঁতে নেগুৰ পেলাই দিয়া তহঁতৰ দৰে বিপ্লৱীবোৰতকৈ মই দুভাগ ৰাতিৰ চোৰ ডকাইতবোৰক বেছি শ্ৰেষ্ঠ প্ৰাণী বুলি ভাবোঁ। সিহঁতে কমচে কম পিঠিত দেশপ্ৰেমিকৰ মিছাল লেবেল। মই তোক হাত জোৰ কৰিছোঁ মইনা। লাগে হয় তোৰ ভৰিত ধৰি। তই ইয়াৰ পৰা যা মইনা। মনিষা তই পাহৰি যা। তেতিয়া কমচে কম তুমি ক'লে উঠিলে বোলে হাতত বেগ চেগ লৈ ক'ৰবালৈ গৈছে, কিন্তু ক'ৰবালৈ যাম বুলি সি মোক ফোনত ঘূৰি পোৱা নাছিলে। সি ক'লৈ গৈছে খুৰাদেউ?
কলৈ গৈছে মই নকওঁ ৰাইজৰ কথা সেইদিন এই ৰাইজে তহঁতৰ মংগলৰ কাৰণে গোসাঁই ঘৰত চাকি বন্তি জ্বলাইছিল আৰ্মি পুলিচৰ লাঠি গোল খাই তহঁতক আশ্ৰয় দিছিল আৰু তহঁতৰ ৰাইজৰ কাৰণে বিপ্লৱ কৰা বুলি গাই বাই ফুৰিছিল আৰু আজি কি কৈছ বাদ দেৱে ৰাইজৰ কথা যদি এদিন ৰাইজেও কয় যে ভণ্ড বিপ্লৱীবোৰ আমাৰ সমাজত জীয়াই থাকিব নালাগে বাদ দে সিহঁতক আমাৰ সমাজৰ পৰা তেতিয়া তহঁতে এইবোৰ কি অদৰকাৰী কথা লাগি আছ অদৰকাৰী কথা নহয় মা অদৰকাৰী কথা নহয় অংকত কিমান পাইছ চাৰি কিমানৰ ভিতৰত তাৰ মানে তাই কেৰাহে মাৰিছ স্কুলৰ নাম ডুবাই আমাৰ স্কুলখন হেনো স্কুল নহয় গোহালিহে দুনিয়াৰ গৰুবোৰ ইয়াত থাকে আৰু পৰীক্ষাৰ বহীত গোবৰ সোপায়েৰে আৰু সেই গোহালিৰে শেষ গৰুটো হলো মই এওঁ আজি বিপ্লৱী হৈ অহা নাই দেই মতলবী হৈ আহিছে মতলবটো মানে হেৰি তোমাৰ লগত দুআষাৰ কথা পতা সিদিনাখন বোলে তোমাৰ কথাকেইটাত তেওঁক একেবাৰে মমবাতি কলুৱা দি গলাই পেলালে শুনাচোন তেওঁৰ মনটো এবাৰ কি কয় ন মই চাহ তাহ আহিলে একো দিব পৰা নাই এটা কাম কৰা তোমালোকে কথা পাতা মই চাহ একাপ লৈ আনো কৰি থাকিব নালাগে তয়ো 19টা কণীৰ স্বাৰ্থ পাতি লিভাৰ ফালি জণ্ডিছ মাতি মোৰ টকাবিলাক কাটি কাটি খাহিয়া ৰাজনীতিৰ এই ভয় লগা অৰণ্যখনত টিকি থাকিবলৈ হ'লে মাজে মাজে তুমি চিকাৰীও হ'ব লাগিব আৰু মাজে মাজে তুমি জানুৱাৰো হ'ব লাগিব সেইকাৰণেতো কয় মেৰা ভাৰত ভালকে চিনি পাওঁ আমাৰ ঘৰ ওচৰা ওচৰি আছে সাংবাদিকজনৰ হত্যাৰ গোচৰত ভাইটি সোধপোছ কৰিবলৈ আহিছে ভাইটি সম্পৰ্কত একেলগ যি ক'ব লাগে মই ক'লো কৰি বাপেকৰ বডিগাৰ্ডৰ লগত পলাই গ'ল এজনী গ'লে কি হ'ব আৰু আহিব নহয় তোৰ বডিটোক কাটি কৰি বহিবলৈ আজি মই তোমালোকক শিকাম অসম বুৰঞ্জী নিজৰ গিৰিয়েকৰ মংগল কামনা কৰি শিৰত সিন্দুৰ কিন্তু যদি সেই গিৰিয়েকটোৱে সমাজৰ কাৰণে দেশৰ কাৰণে জাতিৰ কাৰণে এটা অমংগলীয়া জন্তুত পৰিণত হয় সেই সিন্দুৰখিনিতো চোৱা লাগে আৰু চোৱা লগা সিন্দুৰ বহন কৰি থকাটো এটা পাপ সেই পাপৰ পৰা যে মুক্তি লাগে মনৰ খিৰিকীখন খুলি মই তহঁতৰ দৰে মতলবীবোৰৰ চেহেৰাবোৰ চাই থাকিবলগীয়া নহয় খিৰিকীৰ কাষত বহি মই চৰাইৰ মাত শুনিব পাৰোঁ বিধৱাৰ ভাত নাখাওঁ চকু পানী নুটুকো
ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ মই আকৌ আহিম। আজিলৈ বাই বাই।